মেখেলা মই দিয়ামোৰ হয় মই শিৱসাগৰ দিয়ামোৰ আৰু মই কাপোৰ দেখুৱাবলৈ শুৰু কৰিছোঁ আৰু বলক কাপোৰ দেখুৱাবলৈ শুৰু কৰোঁ হ'ল স্ক্ৰীনশ্বট ল'ব আপুনি এইবোৰ পতি আপুনি স্ক্ৰীনশ্বট ল'ব আকৌ মোৰ আছে গেৰ ডিজাইন আমি মেখেলা দেখুৱাবলৈ দিয়ামোৰ শিৱসাগৰ আৰু স্ক্ৰীনশ্বট জৰুৰ ল'ব ইয়াত এইযোৰ আপোনাক নিশ্চয় ধুনীয়া লাগিব এইযোৰ কাপোৰত চাওক আকৌ মোৰ ওচৰত বহুত বিভিন্ন ধৰণৰ কালেকশ্যন আছে আৰু স্ক্ৰীনশ্বট ল'ব আকৌ এইযোৰ আপোনালৈ বহুত ধুনীয়া লাগিব এতিয়া মই কালেকশ্যনৰ বিষয়ে আৰু দেখুৱাইছোঁ মেখেলা এইযোৰ হয় ছিংগুল চাদৰ আৰু ইয়াত বহুত আছে পতি ফুল আপোনাক নিশ্চয় ধুনীয়া লাগিব এইযোৰ কাপোৰত চব ইমান ধুনীয়া পতি বিয়াবিলাক জিলিকি পৰিব ইমান ধুনীয়া লাগিব আপুনি নিজৰ বিয়াতো পিন্ধিব পাৰিব সঁচাকৈ কৈছোঁ মই আৰু এই পিচ আপোনাৰ কাৰণে বহুত সুন্দৰ হ'ব চব এতিয়া মই দিয়ামোৰ ছিজনত বেলেগ এযোৰ দেখুৱাইছোঁ এই স্ক্ৰীনশ্বট ল'ব আৰু এইটো চক হ'ল আমাৰ ধুনীয়া মেখেলা এনেকৈ কণা এনেকৈ পিন্ধিব পাৰিব চক আপুনি ল'ৰা ছোৱালীবোৰৰ কাৰণে মডেলিঙতো পিন্ধিব পাৰিব এয়া ফুলে ফুল হয় এইবোৰ আপোনাক নিশ্চয় ভাল লাগিব এই কাপোৰযোৰ চক আকৌ আৰু এইবোৰ ৰঙা কালাৰ গম পাইছে নমস্কাৰ মোক কালেকশ্যনটো আপোনাৰ ধুনীয়া লাগিলেনে কওকচোন নহ'লে আপুনি স্ক্ৰীনশ্বট জৰুৰ ল'ব আৰু আজিৰ কাৰণে সেই ছেকশ্যনটো শেষ হৈছে আৰু অকণমান দেৰি পাছতে কৰি এতিয়া কৰি